নমস্কাৰ বন্ধু বান্ধৱীসকল, নিজৰা দেৱী ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বিহুত কি কৰিলোঁ এই দেখাওঁ বুলি আপোনালোকক লৈছোঁ। আপোনালোকে চাই থাকক। এয়া উহা চাউল, আমি এতিয়া উহা চাউলৰ গুড়া খুন্দিম। এয়া গুড়া ভাজিলে সান্দহ গুড়ি। এতিয়া সেইখিনি আমি ঢেঁকীত দিলোঁ। এতিয়া গুড়া খুন্দিম, চাই থাকক আপোনালোকে। তাৰপিছত আকৌ গুড়া চাউল ভাজিবলৈ ল'লে এনেকৈ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই থাকিব শেষলৈকে। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আৰু সান্দহ গুড়ি বেছি নেদেখুৱাওঁ। গধূলিলৈকে আমি গুড়াৰ লাড়ু বনাম। লাড়ু কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। তিল ভাজি দিলোঁ, এতিয়া জিৰা ভাজি দিলোঁ। তাৰপিছত মিঠৈ আমি কেৰাহীত পগাই ল'লোঁ, আখৈ দিলোঁ, জালুক দিলোঁ। এয়া চাওক মিঠাই। এয়া লাড়ু বান্ধি আছোঁ। আমি বেছি বনোৱা নেদেখুৱাওঁ কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ যায়। সেইকাৰণে আমি এতিয়া আৰু নাৰিকলৰ লাড়ু বনোৱা দেখুৱাম। এয়া নাৰিকল ভাজি লৈ আটাই মিলি লাড়ু বনাই আছোঁ। এয়া চাওক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নাৰিকলৰ লাড়ু বনালোঁ। এয়া চাওক, অহাকালি ৰাতিপুৱাই ল'ৰা ছোৱালীকেইটাই মেজি জ্বলাবলৈ যাব। তাৰে ভিডিঅ' অলপমান দেখুৱাইছোঁ আপোনালোকক, আপোনালোকে সম্পূৰ্ণকৈ চাব। এয়া চাওক, মেজি জ্বলাই আৰম্ভ কৰিছে। আপোনালোকক আগৰ ভিডিঅ'তে দেখুৱাইছিলোঁ এটা মন্দিৰ, খৰ্গনাথ মন্দিৰ বুলি। সেই মন্দিৰটোৰ ফিল্ডতে মানে এই মেজিটো জ্বলাই আছে আমাৰ ৰাইজৰ মানুহে। আৰু ৰাইজৰ মানুহে অলপমান পিছতে তাৰমানে নাম কীৰ্তন কৰিব। তাত লাড়ু পিঠা এইবোৰ দি নাম কীৰ্তন কৰিব, নৈবাত দিব। এতিয়া আমি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আমাৰ সৰু মাইনাজনীয়ে এটা সৰুকৈ বনাইছে মেজি, সেইটোৰো অলপমান দেখুৱাওঁ আপোনালোকক। দেউতাক আৰু তাই দুয়ো লগ লাগি, ককায়েক সিহঁতে লগ লাগি মেজিটো জ্বলাই আছে। এয়া চাওক। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি